নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া সময় হৈছে 1 বাজিব 15 মিনিট আছে। মই স্কুলৰ পৰা আহিলোঁ, আহি ৰাতিপুৱা যিহেতু একো খাই যোৱা নাছিলোঁ, চ' আহি ভাত খালোঁ। এতিয়া আজি 3 মাহৰ মূৰত মই ঘৰলৈ যাম। চ' পেকিং ইতিমধ্যে মোৰ কমপ্লিট হৈ গ'ল আৰু ভাত খাই আজৰি হ'লোঁ। এতিয়া মই ৰেডি হ'ম, গোটেই জাৰ্ণিটো আপোনালোকক দেখুৱাই থাকিম আজি। চ' এতিয়া মই ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া নগাঁও পাম। হাই কৈ দিয়া। এইখিনি কয় চলচলি বুলি কয়, আৰু ইয়াতে এতিয়া নতুনকৈ এখন হস্পিটেল বনাই আছে। সেইখন দেখিছে চাগে, মেট্ৰ' হস্পিটেল কয় এইখন। কাম চলি আছে, দেখাত বহুত ডাঙৰে বনাইছে হস্পিটেলখন। এতিয়ালৈ কমপ্লিট হোৱা নাই বাৰু। ৰাস্তাটো যিহেতু চাৰিওফালে নহয়, একচুৱেলি দুফালে বহল কৰিব। মাটি তুলি থোৱাৰ কাৰণে এতিয়া বৰষুণ পৰি ৰাস্তাটো বেয়া হৈ গৈছে। এইখন হৈছে হস্পিটেলখন। এইখন হৈছে নগাঁৱৰ ক্ৰাইজ্যোতি স্কুল। এইখনত সেৱা আৰু CBSC দুটাও ভাগ আছে। এতিয়া গেটটো নতুনকৈ বনাইছে, গেটটো ভাঙি দিলে কাৰণ ৰাস্তাটো যিহেতু বহল কৰিছে। আগতে ৰাস্তাৰ ওচৰতে আছিলে গেটটো, কিন্তু গেটটো ভাঙি দিলে, এতিয়া নতুনকৈ বনাইছে। আৰু এইখন হ'ল সেৱাৰখন, ক্ৰাইজ্যোতি স্কুল। এইখন সেৱা বৰ্ডৰ পৰে। ৰাস্তাটো গোটেই ধূলি। এইফালে এইখন হৈছে আমাৰ ডিউ কেয়াৰ হস্পিটেল। এইখিনিত বহুত জাম হয় গাড়ীবিলাকৰ। ৰাস্তাটোৰ অৱস্থা বহুত বেয়া এইখিনি ঠাইত। এইখিনি ঢিংগেট বুলি কয়। ইয়াৰে ৰাইটে গ'লে আমি গুৱাহাটী যাব পাৰি, আৰু এতিয়া আমি লেফ্টে যাম। যিহেতু আমি তেজপুৰ হৈ যাম, সেইকাৰণে আমি লেফ্টেৰে যাম। আমি আমাৰ আহি লাও খোৱা, এইখিনি খাই বহুত ভাল লাগে। আৰু ইয়াৰ চাইডে চাইডে যে আছে বহুত গুণাৰ তাঁৰ দি থোৱা আছে।
এইবিলাক দিয়া হয় হাতী এইফালে পাৰ হয় সেইটো কাৰণত ইয়াতে এনেকৈ দি থৈ দিয়ে শ্বৰ্ট দিয়ে ইয়াতে যাতে হাতীয়ে ৰাস্তাটো পাৰ হ'ব নোৱাৰে ৰাস্তাৰ লেফ্ট ছাইডে এইফালে লাওখোৱা অভয়াৰণ্য আছে ইয়াৰে মেইন গেটটো অকণমান আগত আছে এইটো হৈছে লেফ্ট ছাইডে লাওখোৱা অভয়াৰণ্যত যোৱা মেইন গেট হয় এইটো এয়া আমি হাইৱেত উঠিলোঁ আৰু এতিয়া তেজপুৰৰ ফালে এতিয়া আমি গৈ আছোঁ ৰাস্তাটো বনাই আছে এতিয়াও কমপ্লিট হোৱা নাই এটা ছাইডে খুলি দিছে এটা ছাইডে এতিয়াও বনাই আছে ৰাস্তাটো আমি এতিয়া কোমৰাগুৰি পাম আৰু ৰাস্তাৰ লেফ্ট ছাইডে নতুনকৈ এখন ব্ৰিজ বনাই আছে বেছি বাকী নাই এইখিনি ছাইডৰ এই ঠাইখিনি বৰ ভাল লাগে কমপ্লিট ভিউটো নাহিলে এইফালে এখন পাৰ্ক আছে কিন্তু পাৰ্কখন বন্ধ হৈ আছে এইটো চাইডে যাব নতুনখনলৈ সোনকালে কমপ্লিট হ'ব চাগে হ'লে কমপ্লিট আমি শোণিতপুৰ সোমালোঁ ব্ৰিজ পাৰ হৈ ৰাস্তাৰ ৰাইট ছাইডে এখন ধাবা আছে সমাৰো বুলি এই ধাবাখন খুব ধুনীয়া হয় ভিতৰৰ পৰিৱেশটো খুব ভাল লাগে আৰু যিটো ষ্ট্ৰাকচাৰ হয় ধাবাখনৰ দেখিবলৈ বহুত ভাল লাগে আমি প্ৰায় মাজে মাজে ইয়াত সোমাওঁ এইফালে আহিলে আমি সোমাওঁ ধাবাখন চাওক এয়া দেখিবলৈ খুব ধুনীয়া হয় আৰু ৰাতি যেতিয়া লাইট দিয়ে আৰু ভাল লাগে ইয়াতে চাবলৈ এইখন হৈছে TMC তেজপুৰ মেডিকেল কলেজ এয়া মোৰ হাজবেণ্ডে পূৰা ডান্স কৰি কৰি গাড়ী চলাই আছে যিহেতু বাটটো বহুত দীঘল হয় আমাৰ জাৰ্ণিটো সেইকাৰণে ব'ৰ লাগি যায় চ' আমি দুটা এনেকৈ আহোঁ প্ৰায় গান শুনি শুনি এয়া আমি দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত সোমালোঁ এতিয়া আৰু এইখন হৈছে চিকনমাটি চাহ বাগিচা দৰং ডিষ্ট্ৰিক্টৰ ৰৌতা পাৰ হৈয়ে এইখন পায় এয়া আমি মঙলদৈ পালোহি আৰু এতিয়া সময় হৈছে 5:30 বাজিছে এয়া মঙলদৈৰ এইটো হৈছে ভেবাৰঘাট বাছ ষ্টেণ্ড ইয়াৰ পৰা চিধা গ'লে আমি গুৱাহাটী পাই আৰু এতিয়া আমি ঘৰলৈ যাব লাগিলে আমি যাম ৰাইট ছাইডে
ইয়াতে এতিয়া আমি এক কাপ চাহ খাই লওঁ বাটত আমি ক'তো ৰোৱা নাই ইয়াতে চাহ খাই ইয়াৰ পৰা আৰু ডাইৰেক্ট ঘৰলৈ যাম এয়া আমি চাহ খাই এতিয়া গাড়ীত উঠিছোঁ আকৌ ষ্টাৰ্ট কৰিম আমাৰ ঘৰলৈ যোৱা জাৰ্ণিটো পৰা এতিয়া আমাৰ ভিতৰৰ ফালে সোমাই আহিলোঁ ইয়াৰ পৰা প্ৰায় 45 মিনিট লাগিব আমাৰ ঘৰলৈ ঘৰ গৈ পাওঁতে প্ৰায় সন্ধিয়া হ'বগৈ ফাইনেলি ঘৰ আহি পালোঁ আৰু এতিয়া সন্ধিয়াই হৈছে 7টা বাজিবৰে হৈছে আজি আপোনালোকক দেখুৱালোঁ নগাঁৱৰ পৰা আমাৰ ঘৰলৈ অহা গোটেই বাটটোৰ জাৰ্ণিখিনি আমি দেখুৱালোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক জনাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ